নমস্কাৰ মই তগৰ চৌধুৰীয়ে আপোনালোকক পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো যিহেতু বিহুৰ বতৰ হেহে বিহুৰ লগত সংগতি ৰাখি একেবাৰে সহজ ডিজাইনৰ এজোৰ কাপোৰৰ ভিডিও এটি লৈ আহিছো মই লৈছো কেইটামান ধুনীয়া ৰঙৰ উকা মিক্স পাটৰ জোৰা তাৰ ভিতৰত মই বগা জোৰাটোৰ ওপৰত কাম কৰিব লৈছো ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব এই জোৰাটোত আপোনালোকে মেখেলা চাদৰ লগতে ব্লাউজৰ পিছো পাব এতিয়া মই চাদৰখনৰ সাইডৰখিনি সিলাই লৈছো এনেদৰে আপোনালোকে কাগজত ধুনীয়া ডিজাইন আঁকি লৈ গোটেই কাপোৰজোৰতে সহজতে তুলি যাব পাৰে ভিডিওটো শেষলৈকে চাই যাব গোটেইখিনি ধুনীয়াকৈ দেখুৱাই দিয়া আছে স্ক্ৰিনত নিশ্চয় আপোনালোকে দুখন ফটো লক্ষ্য কৰিব পাৰিছে বহুতৰে হয়তো মনত এইটো প্ৰশ্ন থাকিব পাৰে যে কাপোৰত কোনটো কালাৰ ইউজ কৰিলে ভাল হয় এটা আছে ফেব্ৰিক কালাৰ আৰু আন এটা আছে এক্ৰিলিক কালাৰ দুয়োটাই আপোনালোকে কাপোৰত ইউজ কৰিব পাৰিব কেৱল এক্ৰিলিক কালাৰত মিডিয়াম 1 মিক্স কৰি ল'ব লাগিব কাৰণ এক্ৰিলিক কালাৰৰ কনসিস্টেন্সিটো অলপ গোটা হয় তাত যদি অলপ মিডিয়াম 1 মিক্স কৰি দিয়ে তেন্তে তাৰ কনসিস্টেন্সিটো পাতল হয় আৰু কাপোৰত কালাৰ কৰিব সহজ হয় লগতে মিডিয়াম মিক্স কৰিলে কালাৰখিনিও লং লাষ্টিং হয় আৰু ফেব্ৰিক কালাৰটো আপোনালোকে কাপোৰত ডাইৰেক্ট ইউজ কৰিব পাৰে জাপিটোৰ এটা ফিনিশিং লুক আহিবৰ বাবে মই তাত 3D আউটলাইনাৰ ব্যৱহাৰ কৰিছো কাপোৰজোৰৰ ফিনিশিং লুক ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আজিলৈ ইমানেই বাই বাই